হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। চ' এই ভিডিঅ'টোত তোমালোকৰ দশম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম পাঠ ভাৰতীয় গণতন্ত্ৰ সেই পাঠটোৰ অনুশীলনীত থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লাভ কৰিব পাৰিবা। চ' যদি তোমালোকে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবা, তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা। আৰু যদি আমাৰ চেনেলৰ পৰা লেটেষ্ট আপডেটসমূহ তোমালোকে লাভ কৰিব বিচাৰা, আমাৰ চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰা। চ' দেৰি নকৰি তোমালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই নিছোঁ। তো ষ্টুডেণ্ট, অনুশীলনীত তোমালোকক সোধা হৈছে যে অতীতসমূহ উত্তৰৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটি তোমালোকক সুধিছে যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব 1945 চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। দেৰি নকৰি 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। তো ষ্টুডেণ্ট, 2 নম্বৰ প্ৰশ্নটি তোমালোকক সোধা হৈছে যে কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিলে। এতিয়া 3 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিলে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব ডক্টৰ সচিদানন্দ সিনহা আমাৰ ভাৰতীয় সংবিধানৰ প্ৰথমগৰাকী সভাপতি আছিলে। দেৰি নকৰি আমি 4 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটিত সুধিছে যে খচৰা সমিতি ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ ড্ৰাফটিং কমিটিখনৰ অধ্যক্ষজন কোন আছিলে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰ আমাৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিলে। দেৰি নকৰি আমি 5 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ কিমান সংখ্যক সংশোধনী মতে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সন্নিৱিষ্ট হৈছিলে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ 42তম সংশোধনীৰ মতে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি কৰা হৈছিলে, সন্নিৱিষ্ট কৰা হৈছিলে। তো ষ্টুডেণ্ট, দেৰি নকৰি আমি 6 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। তো ষ্টুডেণ্ট, 6 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে ইংৰাজী যি ফেডাৰেশ্যন শব্দটো এই শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফয়েডাছৰ পৰা আহিছে আৰু যাৰ অৰ্থ হৈছে অসমীয়াত চুক্তি বা সন্ধি। তো ষ্টুডেণ্ট, দেৰি নকৰি 7 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকাক কোৱা হয়, কিয়নো কি কৰা হৈছিলে পৃথিৱীত পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাত কি কৰা হৈছিলে যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিলে। তো ষ্টুডেণ্ট, দেৰি নকৰি আমি 8 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। আৰু 8 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই, কিয়নো প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে তেওঁলোকৰ 18 বছৰ হোৱাৰ পিছত 18 বছৰ বয়সৰ পিছত তেওঁলোকে পূৰ্ণ প্ৰাপ্তবয়স্কতা লাভ কৰে আৰু ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে নিজৰ একক ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰে, সেয়া লাগিলে লোকসভা নিৰ্বাচন হওক বা বিধানসভা নিৰ্বাচন হওক। তো দেৰি নকৰি আমি 9 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটিত সুধিছে যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ যি পাৰ্লিমেণ্টাৰী ৰিপাব্লিক এই পাৰ্লিমেণ্টাৰী ৰিপাব্লিকৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। তো দেৰি নকৰি আমি আমাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। তো ষ্টুডেণ্ট, চমু উত্তৰৰ প্ৰশ্নত তোমালোকক 1 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিলে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিলে। দেৰি নকৰি আমি 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। আৰু 2 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু এই আইনখন কোনে প্ৰস্তুত কৰিছিল। তো ষ্টুডেণ্ট, আমি সকলোৱে জানো যে 1947 চনত ভাৰতবৰ্ষই 15 আগষ্টৰ দিনাখন স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পিছৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈ আমাৰ ভাৰতবৰ্ষত কোনো এখন সংবিধান নাছিলে। তো ষ্টুডেণ্ট, এই সময়ছোৱাত কি হৈছিলে এখন আইনৰ ভিত্তিত আমাৰ ভাৰতীয় শাসন ব্যৱস্থা চলিছিল আৰু সেই আইনখন আছিল 1935 চনৰ ভাৰত চৰকাৰ আইন, যাক আমি ইংৰাজীত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কওঁ। আৰু এই আইনখন কোনে প্ৰস্তুত কৰিছিলে ব্ৰিটিছ সংসদে বা ব্ৰিটিছ পাৰ্লিমেণ্টে কি কৰিছিলে প্ৰস্তুত কৰিছিলে। তো ষ্টুডেণ্ট, দেৰি নকৰি আমি আমাৰ নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। তো ষ্টুডেণ্ট, 3 নম্বৰ প্ৰশ্নটি তোমালোকক সোধা হৈছে যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটোৰ উত্তৰ হ'ব প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কওঁতে এই কথাষাৰ স্পষ্ট হৈছে যে সংবিধানখনৰ ৰচক কোন হয়, সকলো ভাৰতীয় জনগণ, সকলো ভাৰতীয় নাগৰিক আমাৰ ভাৰতীয় সংবিধানখনৰ ৰচক হয়। সংবিধানখন সকলো ভাৰতীয় জনগণৰ হয়, সকলো ভাৰতীয় জনগণৰ বাবে আমাৰ ভাৰতীয় সংবিধানখন হয় আৰু
ভাৰতীয় জনগণ সংবিধানখনৰ আঁৰত থকা কি হয় বৃহৎ শক্তি হয় ডাঙৰ গণশক্তি হয় তো ষ্টুডেণ্ট দেৰি নকৰি 4 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ আৰু 4 নম্বৰ প্ৰশ্নটিত আমাক সোধা হৈছে যে সাৰ্বভৌম মানে কি বুজা আমি এইটো কথাকে ক'ম যে উত্তৰত সাৰ্বভৌম মানে হৈছে কোনো এখন দেশৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ ভাৰতবৰ্ষ আভ্যন্তৰীণভাৱে ভিতৰুৱাভাৱে আৰু বাহ্যিকভাৱে বাহিৰাভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় বা ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা আৰু বাঘজৰীডাল অকল ভাৰতীয় জনপ্ৰতিনিধিৰ হাতত আছে ইয়াৰ যি শাসনৰ ক্ষমতা কোনো বিদেশী শক্তিৰ হাতত নাই তো ষ্টুডেণ্ট দেৰি নকৰি আমি 5 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট 5 নম্বৰ প্ৰশ্নটি তোমালোকক সোধা হৈছে যে কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে তো ষ্টুডেণ্ট এই প্ৰশ্নটোৰ উত্তৰ হ'ব 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ যি 42তম সংশোধনী হৈছিলে 42nd এমেণ্ডমেণ্ট হৈছিলে সেই অনুসৰি আমাৰ সংবিধানৰ প্ৰস্তাৱনাত কি কৰা হৈছিলে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিলে তো ষ্টুডেণ্ট দেৰি নকৰি আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ 6 নম্বৰ প্ৰশ্ন অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে তো ষ্টুডেণ্ট এই প্ৰশ্নটোৰ উত্তৰ হ'ব যিখন যুক্তৰাষ্ট্ৰত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বলৱৎ নহয় বা একেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য একাত্ম হৈ থাকে তেনে যুক্তৰাষ্ট্ৰ কি বোলে অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে অৰ্থাৎ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা যিখন যুক্তৰাষ্ট্ৰত পালন কৰা নহয় বা সেই নিয়মসমূহ এই পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগত একাত্ম হৈ থাকে বা কোনো সাদৃশ্য নাথাকে সেইখন যুক্তৰাষ্ট্ৰক আমি কি বুলি ক'ব পাৰোঁ অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ কোৱাচি ফেডাৰেল বুলি ইংৰাজীত কোৱা হয় আৰু আমাৰ ভাৰতবৰ্ষ এখন অৰ্ধ যুক্তৰাষ্ট্ৰ হয় তো দেৰি নকৰি আমি 7 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ আৰু 7 নম্বৰ প্ৰশ্নটি তোমালোকক সোধা হৈছে যে কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল তো ষ্টুডেণ্ট এই প্ৰশ্নটিৰ উত্তৰ হ'ব 1935 চনৰ যি ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ মতে কি হৈছিলে পৰাধীন ভাৰতবৰ্ষত প্ৰি ইণ্ডিপেণ্ডেঞ্চ কালত কি হৈছিলে ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি কি কৰা হৈছিলে প্ৰৱৰ্তন কৰা হৈছিলে তো ষ্টুডেণ্ট দেৰি নকৰি আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট দীঘল উত্তৰ প্ৰশ্ন তোমালোকক 1 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰিব দিছে তো ষ্টুডেণ্ট এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব পাৰিম যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কি হৈছে সংবিধানখনৰ পাতনি অৰ্থাৎ সংবিধানখনৰ যি দৰ্শন আদৰ্শ লক্ষ্য সেই মূল উদ্দেশ্যবোৰ আমাৰ এই প্ৰস্তাৱনাত সংক্ষিপ্ত ৰূপত কি কৰা আছে লিপিবদ্ধ হৈ আছে আৰু প্ৰস্তাৱনাত থকা যিকোনো কথা উল্লিখিত কথাবোৰৰ বিষয়ে যেতিয়া আমি জানিম আমি 2 নম্বৰ প্ৰশ্নটোত এই কথাবোৰৰ বিষয়ে আলোচনা কৰিম আৰু তেতিয়া আমি বুজিব পাৰিম যে সংবিধানখনৰ বিষয়ে আমি এটা কিছু আভাস পাব পাৰিম তেতিয়াহে আমি সংবিধানখনৰ বিষয়ে আমি জানিব পাৰিম সেইবাবে কি কোৱা হয় প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলি কোৱা হয় তো ষ্টুডেণ্ট দেৰি নকৰি 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট ইয়াতে 2 নম্বৰ প্ৰশ্নটি তোমালোকক শব্দকেইটা বিষয়ে আমি পঢ়িবলৈ পাইছোঁ ইয়াতে আমাক কোৱা হৈছে যে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু এটা শব্দ আছিলে গণৰাজ্য এই শব্দকেইটাৰ পৰা তুমি কি বুজা বুলি তোমাক সুধিছে তো ষ্টুডেণ্ট আমি এটা এটাকৈ পঢ়িম প্ৰথমতে আমি পাইছোঁৱেই যে সাৰ্বভৌম আমি এই কথাখিনি কিতাপৰ পৰা লৈছোঁ কিয়নো কিতাপৰ থকা প্ৰত্যেকটো বিষয়বস্তু তোমালোকে বুজি পোৱাটো বহুত দৰকাৰী হয় তো ষ্টুডেণ্ট সাৰ্বভৌম মানে আমি পঢ়িছোঁ আগতেই যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয় সাৰ্বভৌম মানে হৈছে কোনো এখন দেশৰ সৰ্বোচ্চ ক্ষমতাটো দেৰি নকৰি আমি নতুন এটা শব্দলৈ আহিছোঁ সেইটো হৈছে সমাজবাদী শব্দ আমি জানি আহিছোঁ যে আগতে এই শব্দটো 1976 চনৰ 42তম সংশোধনী মতে এই শব্দটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোজিত কৰা হৈছিলে কিন্তু কি হয় ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় ইনকাম মৰ্যাদা ডিগনিটি জীৱন ধাৰণৰ যি মানদণ্ড সেইবোৰৰ ক্ষেত্ৰত কোনো আনইউনিটি বা কি বুলি ক'ম আমি আনইকুৱেলিটি নাথাকে বৈষম্য নাথাকে অসমতা নাথাকে উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ কৰা হ'ব জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে ডিষ্ট্ৰিবিউশ্যন ব্যৱস্থাৰে কি কৰা হ'ব মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰা হ'ব আৰু দেশৰ অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰিব জনসাধাৰণে সকলো জনগণে আৰু কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ কৰা নহ'ব আৰু এতিয়া আমি আৰু এটা নতুন শব্দলৈ আহিছে সেই শব্দটো 1976 চনৰ 42 নম্বৰ সংশোধনীৰ জৰিয়তে সংবিধানত সংযোজিত কৰা হৈছিলে সেই শব্দটো হৈছে ধৰ্মনিৰপেক্ষ যাক আমি ইংৰাজীত ছেকুলাৰ বুলি কওঁ অৰ্থাৎ ভাৰতবৰ্ষত কোনো চৰকাৰী ধৰ্ম নাথাকে
সেইবাবে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সকলো ধৰ্মকে সমান চকুৰে চোৱা হ'ব বা কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদান নকৰে চৰকাৰে আৰু এই শব্দটোৰ প্ৰস্তাৱনাত 42তম সংশোধনী মতে সন্নিৱিষ্ট হৈছে বুলি আমি পঢ়িছোঁ তো দেৰি নকৰি আমি পিছৰ শব্দসমূহলৈ আহিছোঁ সেই শব্দসমূহ হৈছে গণতান্ত্ৰিক মানে আমি ইয়াৰ পৰা এইটো বুজিম যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু কি হয় দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা চলিব অৰ্থাৎ জনসাধাৰণে নিৰ্বাচিত কৰা কোনো এজন সদস্য বা যিকোনো ধৰণৰ বিধায়ক বা সাংসদ তেওঁলোকৰ দ্বাৰাহে আমাৰ ভাৰতীয় শাসন ব্যৱস্থা চলিব আৰু জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন কি হয় জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰি যাব লাগিব তো দেৰি নকৰি আমি গণৰাজ্য শব্দটোলৈ আহিছোঁ আৰু গণৰাজ্য শব্দটো তোমালোকে দেখা পাইছা যে ইয়াতে কোৱা হৈছে ভাৰতবৰ্ষৰ এখন গণৰাজ্য আৰু দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন ৰাষ্ট্ৰপতি আৰু তেওঁক কোনে নিৰ্বাচন কৰিব জনসাধাৰণে নিৰ্বাচন কৰিব পৰোক্ষভাৱে ৰাষ্ট্ৰপ্ৰধানজনৰ পদবীটো বংশানুক্ৰমিক নহ'ব অৰ্থাৎ কোনোবাই বাছনি কৰা ব্যক্তি নহ'ব তেওঁক কোনে নিৰ্বাচিত কৰিব আমাৰ ভাৰতীয় জনগণসকলে তো দেৰি নকৰি আমি 3 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট 3 নম্বৰ যি প্ৰশ্ন এই প্ৰশ্নটো তোমালোকক সুধিছে যে জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা আৰু কি কৰা হৈছিলে সংবিধান সভাৰ প্ৰথম বৈঠকত 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে কি কৰিছিলে জৱাহৰলাল নেহৰু ডাঙৰীয়াই এই 8টামান প্ৰস্তাৱ তেওঁ উত্থাপন কৰিছিলে আৰু 1947 চনৰ 22 জানুৱাৰী তাৰিখে কি কৰে ভাৰতীয় সংবিধান সভাই ইয়াক গ্ৰহণ কৰে আৰু ইয়াৰ মূল প্ৰস্তাৱকেইটাৰ বিষয়ে আমি এতিয়া পঢ়িম আমাক প্ৰশ্নটোৱে জানিবলৈ বিচাৰিছে আমাৰ পৰা তো ষ্টুডেণ্ট প্ৰথমটো হৈছে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ 2 নম্বৰটো হৈছে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ কি কৰা হ'ব ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব ইউনিয়ন অফ ষ্টেটছ গঠন কৰা হ'ব তো দেৰি নকৰি আমি বাকীকেইটা প্ৰস্তাৱলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট 3 নম্বৰ প্ৰস্তাৱটো আছিলে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক কি কৰা হ'ব স্বীকৃতি প্ৰদান কৰা হ'ব এইটো আছিলে 3 নম্বৰ প্ৰস্তাৱ তো 4 নম্বৰ প্ৰস্তাৱনাটো হৈছে দেশত বসবাস কৰা অনুসূচিত জাতি যি আমি ইংৰাজীত শ্বেডুল ট্ৰাইব বুলি কওঁ শ্বেডুল কাষ্ট বুলি কওঁ জনজাতি অনুসূচিত জনজাতি শ্বেডুল ট্ৰাইব উন্নত সম্প্ৰদায় বা সংখ্যালঘু যি মাইনৰিটি আৰু জনসাধাৰণৰ সুৰক্ষাৰ কি কৰা থাকিব ব্যৱস্থা থাকিব আৰু 5 নম্বৰ যি প্ৰস্তাৱনা আছিলে সেইটো হৈছে দেশৰ স্বাধীনতা সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব সংবিধান সভাৰ দ্বাৰা আৰু 6 নম্বৰটো হৈছে আন্তৰ্জাতিক সুসম্পৰ্ক সকলো দেশৰ লগত বাহিৰা দেশসমূহৰ লগত আন্তৰ্জাতিক সম্পৰ্কটো ভাল হৈ থাকিব সুসম্পৰ্ক বুলি কোৱা হৈছে বিশ্ব শান্তি ৰক্ষা ৱৰ্ল্ড পিচ বুলি কোৱা হয় যাক আৰু জনগণৰ কল্যাণৰ বাবে সকলো ভাৰতীয় জনগণৰ উন্নয়নৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা কি কৰিব আগবঢ়াব বুলি 6 নম্বৰ প্ৰস্তাৱনাটো জৱাহৰলাল নেহৰু ডাঙৰীয়াই আগবঢ়াইছিলে আৰু 7 নম্বৰ প্ৰস্তাৱনাটো আছিলে জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব অৰ্থাৎ চৰকাৰে অকল জনগণৰ পৰাহে ক্ষমতা লাভ কৰিব তাৰপিছত 8 নম্বৰ যি প্ৰস্তাৱনা হৈছে সেইটো হৈছে সংঘ যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব সকলো যোনবিলাক দেশীয় ৰাজ্যসমূহে যেতিয়া ভাৰতবৰ্ষৰ লগত যোগদান কৰিব ইউনিয়ন অফ যি ষ্টেটছ আমি কৈছিলোঁ প্ৰথমতে ৰাজ্যসমূহৰ সংঘ গঠন কৰা হ'ব সেই সংঘত যোগ দিয়া দেশীয় ৰাজ্যসমূহে তেওঁলোকে নিজৰ স্বায়ত্ত শাসন তেওঁলোকে লাভ কৰিব তো দেৰি নকৰি আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ তো ষ্টুডেণ্ট 4 নম্বৰ প্ৰশ্নটি তোমালোকক সোধা হৈছে যে ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এই ব্যৱস্থাটোৰ বৈশিষ্ট্যসমূহ কি তোমালোকৰ পৰা এই প্ৰশ্নটোৱে জানিব বিচাৰিছে তো ষ্টুডেণ্ট এই প্ৰশ্নটোৰ উত্তৰ হ'ব এখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত থাকিবলগীয়া বৈশিষ্ট্যসমূহ
সকলোখিনি বৈশিষ্ট্য আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত দেখা নাযায় বা যুক্তৰাষ্ট্ৰীয় ভাৰতবৰ্ষৰ বৈশিষ্ট্যসমূহত দেখা নাযায় যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। তো আমাৰ ভাৰতবৰ্ষত সংবিধান 2 প্ৰকাৰৰ চৰকাৰ আছে বা সংবিধান আছে, 2 প্ৰকাৰৰ চৰকাৰ আছে, দ্বিসদনযুক্ত বিধানমণ্ডল আছে, সংবিধানৰ সৰ্বোচ্চতা আছে, সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা আছে। এইবিলাক কি হয়? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হয়। তথাপি কিন্তু ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ। আৰু তাৰোপৰি কি হয়? ভাৰতবৰ্ষৰ যি সংবিধান, সেই সংবিধানখনৰ কোনো ঠাইতেই যুক্তৰাষ্ট্ৰ শব্দটো প্ৰয়োগ কৰা হোৱা নাই। অৰ্থাৎ তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষখনক কি বুলি কোৱা হৈছে? ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা হৈছে। আৰু ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই বা অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই। অৰ্থাৎ ৰাজ্য চৰকাৰৰ সমূহতকৈ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা কিছু পৰিমাণে হ'লেও বেছি হয়। আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি লক্ষ্য কৰা যায়। আৰু সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দিয়া হয়। তো এইবিলাক হৈছে ভাৰতীয় সংবিধানৰ বা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যটো দেৰি নকৰি আমি 5 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। তো ষ্টুডেণ্ট, 5 নম্বৰ প্ৰশ্নটিয়ে তোমালোকৰ পৰা এইটো কথা জানিব বিচাৰিছে যে ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়াবলৈ কৈছে। তো ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থা জনসাধাৰণৰ ওপৰত দায়বদ্ধ চৰকাৰ এখন গঠন কৰাৰ ব্যৱস্থা কৰিছে। 1935 চনত যি ভাৰত চৰকাৰ আইন, সেই আইনখনে সীমিত ৰূপত ভাৰতীয় সংসদীয় পদ্ধতিৰ ব্যৱস্থা কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে কি কৰিলে? সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ড দেশৰ সংবিধানখন অনুসৰণ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক কি কৰা হোৱা নাছিলে? সম্পূৰ্ণৰূপে অনুধাৱন কৰা হোৱা নাছিলে। আৰু অনুধাৱন নকৰি কি কৰা হৈছিলে? ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু প্ৰেক্ষাপটত কি কৰা হৈছিলে? আমাৰ ভাৰতীয় সংসদীয় পদ্ধতিৰ ব্যৱস্থাক, সংসদীয় গণতন্ত্ৰ ব্যৱস্থাক কিছু নতুন ৰূপত গঢ় দিয়া হৈছিলে। তো ভাৰতীয় সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। প্ৰথমটো হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন, ৰাষ্ট্ৰপতি সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্য দেশৰসমূহৰ দৰে বংশানুক্ৰমিক নহয়। অৰ্থাৎ তেওঁলোক বংশানুক্ৰমিকটো নহয়, কোনে পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। আৰু ভাৰতত সংসদ বা সদনখন 2টা ভাগত বিভক্ত। এখন হৈছে উচ্চ সদন বা ৰাজ্যসভা, যাক আমি ইংৰাজীত আপাৰ হাউচ বুলি কওঁ, আৰু লোকসভাক নিম্ন সদনক লোৱাৰ হাউচ বুলি কওঁ। আৰু উচ্চ সদনখন, আপাৰ হাউচখন অংগৰাজ্যসমূহ, ষ্টেটৰ প্ৰতিনিধিৰ দ্বাৰা, ৰিপ্ৰেজেণ্টেটিভছৰ দ্বাৰা গঠিত হয়। আৰু নিম্ন সদনখন কি হয়? জনগণৰ দ্বাৰা গঠিত হয়, অৰ্থাৎ সাংসদসকলৰ দ্বাৰা। ভাৰতৰ উচ্চ সদনৰ গঠন, আপাৰ হাউচৰ যি গঠন আছে, ষ্ট্ৰাকচাৰ আছে, পাৱাৰ, ক্ষমতা আছে, সেই ক্ষমতা আৰু গঠন ইংলেণ্ড দেশৰ উচ্চ সদন, হাউচ অফ লৰ্ডছতকৈ বহুত গুণে পৃথক হয়, বহুত বেলেগ ধৰণৰ হয়, বহুত পাৰ্থক্য আছে। সংসদ 3 নম্বৰ যি বৈশিষ্ট্য হয়, সেইটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হ'ব লাগিছিল, ভাৰতত সংসদখন সিমান শক্তিশালী নহয়। তো এইকেইটা হৈছে কিছুমান বৈশিষ্ট্য হয় যিটো আমাৰ ভাৰতীয় সংসদীয় গণতন্ত্ৰত বৰ্তমান পৰিচালিত হৈছে।